মানে মোৰ অসমবাসী ৰাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি কোনো ধৰণৰ ব্লগ ভিডিঅ' আপোনালোকৰ মাজলৈ অনা নাই। আজি কেইটামান আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'কেইটা চাওক শেষলৈকে আৰু ভাল পালে সকলোখিনি কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰথমতে চাই লওঁ বিহু পৰৰ এটা ভিডিঅ', তেতিয়া বলক বিহুটোকে চাই লওঁ, তাৰপিছত নেক্সট কেইটা আপডেট আপোনালোকৰ মাজলৈ। উপভোগ কৰোঁ আমাৰ মৰমৰ অতিকৈ মানে সকলোৱে ভাল পায় এইটো গীতনি দীপলিনা ডেকা এটা ষ্টেজ প্ৰগ্ৰেম। আৰু মানে মই ইয়ালৈ আহিছিলে সেইবাবে মই তেওঁ বুলি কৈছোঁ, তেওঁৰ এটি ভিডিঅ' চাই ল'ম আৰু তাৰপিছত এবাৰ আহি গ'লোঁ আমি 2 নম্বৰটো আপডেটলৈ। আৰু এই নেক্সট আপডেটটো হ'ল আমাৰ ডিব্ৰুগড়লৈ জুবিন দা আহোঁতে মানে চেপনলৈ যি জুবিন দা আহিছিলে তাৰ ওপৰত মানে যি জুবিন দা ষ্টেজ প্ৰগ্ৰেম কৰি থাকোঁতে যি তাত কেনেধৰণৰ পৰিস্থিতি হৈছিলে তাৰ ওপৰত এই ভিডিঅ'টো চাওক। আৰু মানে কোনো যাতে এই ভিডিঅ'টো চিৰিয়াছলি নলয়, যাতে মই আপোনালোকৰ মাজলৈ এনেই ফানি আৰু আগতে কৈ লৈছোঁ আপোনালোকক আজি ভিডিঅ'টো এনেই পাৰ্চনেলি হ'ব। আৰু এই ভিডিঅ'টো চাওক আৰু কেনেকুৱাকৈ জনাই দিব মানে জুবিন দা যেতিয়া চেপনলৈ আহিছিলে তাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছিলে আৰু কেনেকুৱা ধৰণৰ হুলস্থুলৰ পৰিৱেশ হৈছিলে চাওক। আৰু দুইটাই গ'ল। মানে গাইজ এবাৰ আহিলোঁ 3 নম্বৰটো আপডেটলৈ। মানে এইটো আপডেট হৈছে চেপনলৈ আহিছিলে জ্ঞান গেমিং, হয়তো বহুতে চিনি পায় বহুতে হয়তো চিনি নাপায়। কিন্তু জ্ঞান গেমিঙৰ যি আহিছিলে তাত মানে সকলো ধৰণৰ যি মানে জ্ঞান গেমিঙক যিমান মানুহে ভাল পায় সকলোবোৰ মানুহ গৈছিলে, লগতে ডিম্পু, জুবিন দা, নেক্সট লেভেল, UK07 আৰু লগতে আহি আছিলে বিকাশ চেত্ৰী, আমি সকলোকে লগ পালোঁ। কিন্তু জ্ঞান গেমিঙৰ সৰু ক্লিপ এটা মোৰ লগত আছিলে আৰু আপোনালোকক যদি কোনোবাই জ্ঞান গেমিঙক দেখা নাছিলে তেন্তে ক্লিপটো চাই লওক। আৰু বিহু মানে হৈছে অসমৰ জাতীয় উৎসৱ বিহু, আৰু এইটো বিহুৰ ওপৰত মানে সৰু ভণ্টি এজনী ইমান টেলেণ্ট, আপোনালোকে ভিডিঅ'টো চাওক আৰু কমেণ্ট কৰি মোক জনাব আৰু কেনেকুৱা পালে আজি ভিডিঅ'কেইটা। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ